নমস্কাৰ ৰাজ্যবাসীলৈ লৈ আহিছোঁ এই মুহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে ৩ এপ্ৰিল আৰু আজি দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ AR Help Assam চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব। দৰ্শকসকল এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দি অৰবিন্দ কেজৰিৱালৰ 5টা বৃহৎ প্ৰতিশ্ৰুতি কংগ্ৰেছ বিজেপি অসম গণ পৰিষদ সকলোকে আক্ৰমণ কোনো এখন চৰকাৰে অসমৰ ৰাইজৰ বাবে একো কাম নকৰিলে দিল্লী আৰু পাঞ্জাবৰ উদাহৰণ দি অসমৰ জনতাক প্ৰতিশ্ৰুতি কেজৰিৱালৰ শাসনলৈ আহিলেই অসমত পূৰ্বে নোহোৱা 5টা বৃহৎ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে অৰবিন্দ কেজৰিৱালে প্ৰতিশ্ৰুতি 1 দিল্লী আৰু পাঞ্জাবৰ দৰে অসমৰ শিক্ষাখণ্ডক উন্নত কৰিব কেজৰিৱালে বিশ্বজুৰি চৰ্চিত দিল্লী মডেল অসমত প্ৰয়োগ কৰি লাখ লাখ শিক্ষাৰ্থীক দিব শিক্ষা প্ৰতিশ্ৰুতি 2 দিল্লী পাঞ্জাবতে নিবনুৱাক সংস্থাপন দিয়াৰ দৰে অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক দিব সংস্থাপন প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ জৰিয়তে নিৰ্মূল কৰিব নিবনুৱা সমস্যা প্ৰতিশ্ৰুতি 3 দিল্লী আৰু পাঞ্জাবৰ জনতাই আজি বিনামূলীয়া বিদ্যুৎ সেৱা লাভ কৰিছে দিল্লী পাঞ্জাবৰ দৰে অসমৰ আপৰ চৰকাৰ আহিলে লাখ লাখ দৰিদ্ৰ জনতাক দিব বিনামূলীয়া বিদ্যুৎ প্ৰতিশ্ৰুতি 4ত আছে দিল্লীৰ মহল্লা ক্লিনিকে এতিয়া সমাদৃত ঘৰৰ পৰা ওলালে মহল্লা ক্লিনিকৰ জৰিয়তে লাভ কৰে ঔষধ দিল্লীৰ পিছত এতিয়া পাঞ্জাবত মহল্লা ক্লিনিক ব্যাপকভাৱে চৰ্চিত শাসনলৈ আহিলেই দৰিদ্ৰ জনতাৰ বাবে মহল্লা ক্লিনিকৰ ব্যৱস্থা কৰিব অৰবিন্দ কেজৰিৱালে প্ৰতিশ্ৰুতি 5ত আছে এখন সিন্ডিকেট মুক্ত অসম উপহাৰ দিয়াৰ আশ্বাস অৰবিন্দ কেজৰিৱালৰ অসমত এতিয়া কয়লাৰ বৃহৎ সিন্ডিকেট কয়লা মাফিয়াৰ দপদপনি চলিছে অসমত এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে কোভিডক লৈ হাৰিয়ানাত আতংক দৈনিক 4% বৃদ্ধি আক্ৰান্তৰ সংখ্যা কোভিডৰ চতুৰ্থ ঢৌকলৈ আতংক মাত্ৰ এটা দিনত 4% আক্ৰান্ত কোভিডত কৰোনাৰ দ্ৰুত সংক্ৰমণক লৈ জৰুৰী বৈঠক চৰকাৰৰ 579 জন আক্ৰান্ত হৈছে কৰোনাত কোভিডৰ দ্ৰুত সংক্ৰমণক লৈ হাৰিয়ানাৰ মন্ত্ৰী অনিল বিজৰ জৰুৰী বৈঠক শীঘ্ৰে কৰোনাক লৈ আহিব পাৰে লকডাউন কোভিডক লৈ হাৰিয়ানাত আতংকৰ সৃষ্টি হৈছে অসমত আহি অৰবিন্দ কেজৰিৱালৰ 15টাকৈ বৃহৎ ঘোষণা অসমৰ জনতালৈ বৃহৎ ঘোষণা অৰবিন্দ কেজৰিৱালৰ অসমৰ স্বাস্থ্য শিক্ষাখণ্ডৰ লগতে বিনামূলীয়া বিদ্যুৎ দিয়াৰ বৃহৎ ঘোষণা কেজৰিৱালৰ দিল্লী পাঞ্জাবৰ দৰে অসমৰ জনতাইও লাভ কৰিব বিনামূলীয়া বিদ্যুৎ 24 ঘণ্টাই বিনামূলীয়া বিদ্যুৎ সেৱা লাভ কৰিব অসমবাসীয়ে দিল্লীৰ দৰে শিক্ষাৰ মডেল দেখিব অসমৰ জনতাই উন্নত হ'ব অসমৰ শিক্ষানুষ্ঠান বিনা পইচাই উন্নত স্বাস্থ্য সেৱা লাভ কৰিব অসমবাসীয়ে অসমতো দিল্লীৰ দৰে নিৰ্মাণ হ'ব মহল্লা ক্লিনিক মাফিয়াগিৰি সিন্ডিকেটৰ আজ সম্পূৰ্ণৰূপে বন্ধ হ'ব অসমৰ প্ৰতিজন নিবনুৱাই লাভ কৰিব সংস্থাপন প্ৰতিজন নিবনুৱাক চাকৰি দিয়াৰ ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে ঘৰে ঘৰে যোগান ধৰা হ'ব বিশুদ্ধ খোৱা পানী প্ৰতিখন চৰকাৰী হাস্পতালে কাৰিকৰী দিশৰ পৰা হ'ব উন্নত আপৰ চৰকাৰ আহিলে সুকলমে অনুষ্ঠিত হ'ব ৰাজ্যৰ সকলো পৰীক্ষা কেৱল মাত্ৰ অসমৰ জনতাই ভোট দিব লাগিব আম আদমি পাৰ্টিক এবাৰ সুবিধা দিবলৈ অসমবাসীক অনুৰোধ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কেবিনেটৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিযুক্তিক লৈ ডাঙৰ ঘোষণা অহা 6 মেতে ঘোষণা হ'ব 51,397 চাকৰিৰ ফলাফল তৃতীয় শ্ৰেণীত 11,346টা পদৰ ফলাফল ঘোষণা কৰা হ'ব চতুৰ্থ শ্ৰেণীত 14,281টা পদৰ ফলাফল ঘোষণা কৰা হ'ব আৰক্ষী আৰু বন বিভাগৰ 5,730 পদৰ ফলাফল ঘোষণা হ'ব 6 মেত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ স্বাস্থ্য বিভাগৰ 5,799টা ফলাফল 6 মেত ঘোষণা কৰা হ'ব
শিক্ষা বিভাগত 14,241টা পদৰ ফলাফল ঘোষণা কৰা হ'ব 6 মেত 10 পৰা 20 মেৰ ভিতৰত প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ কেবিনেটৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিযুক্তিক লৈ ডাঙৰ ঘোষণা এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি কোনে ফোনযোগে হত্যাৰ ভাবুকি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিলে হত্যাৰ ভাবুকি জানিব পৰা অনুসৰি এক অডিঅ' বাৰ্তা যোগে হত্যাৰ ভাবুকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিলে খালিস্তানী সমৰ্থকে উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ কাৰাগাৰত আছে 8 খালিস্তানী সমৰ্থক পাঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা খালিস্তানীক ৰখা হৈছে ডিব্ৰুগড়ত ইয়াৰ পাছতে হত্যাৰ ভাবুকি দিছে মুখ্যমন্ত্ৰী শৰ্মাক ইয়াৰ উপৰিও অসমৰ শিখসকলক অত্যাচাৰ কৰা বুলি মন্তব্য কৰা হয় অডিঅ' বাৰ্তাত এতিয়া এইজন খালিস্তানী সমৰ্থকৰ অডিঅ' বাৰ্তাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যকৰ পৰিস্থিতিৰ কাইলৈ চুৰাট আদালতৰ ৰায়ৰ বিৰুদ্ধে আপিল কৰাৰ সম্ভাৱনা ৰাহুল গান্ধীৰ 4 বছৰ পুৰণি মানহানিৰ গোচৰত বিগত মাহত গুজৰাটৰ চুৰাট আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি 2 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পিছত কাইলৈ এই ৰায়ৰ বিৰুদ্ধে চুৰাট আদালতত হাজিৰ হোৱাৰ সম্ভাৱনা আছে কংগ্ৰেছ নেতাগৰাকী কংগ্ৰেছৰ সূত্ৰ অনুসৰি প্ৰাক্তন কংগ্ৰেছ সাংসদগৰাকীয়ে ব্যক্তিগতভাৱে আদালতত হাজিৰ হৈ নিজকে নিৰ্দোষ বুলি আবেদন কৰি চুৰাট আদালতৰ পূৰ্বৰ ৰায়ৰ বিৰুদ্ধে আপিল কৰিব